নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ মোৰ চেনেলটিলৈ। আজি ৰেচিপি হৈছে লেটা পলু ৰেচিপি। এয়া মই লেটাখিনি বইল কৰি লৈ কাটি আছোঁ। লগত থাকিব আলু সৰুকৈ কাটি লৈছোঁ, পিঁয়াজ, বিলাহী আৰু জলকীয়া দুটা মিহিকৈ কাটি লৈছোঁ। আহকচোন আমি ৰেচিপিটো বনাওঁ। এয়া মই কেৰাহী পাতি তেলখিনি দি দিছোঁ। তেলখিনি গৰম হ'লত মই অলপ পিঁয়াজ দি দিছোঁ। এয়া জলকীয়া দি দিছোঁ কাটি থোৱা। বিলাহী দি দিছোঁ কাটি থোৱা। আকৌ মই ভালদৰে লৰাই দিছোঁ মিক্স কৰি। হালধি দিছোঁ অলপ, নিমখ অকণমান দিছোঁ। ভালদৰে লৰাই দিছোঁ মিক্স কৰি। এতিয়া মই মিহিকৈ কাটি থৈছিলোঁ যে আলুখিনি সৰু সৰুকৈ, সেই আলুখিনি দি দিছোঁ। এতিয়া ভালদৰে লৰাই লৈছোঁ। ঢাকনাখন দি দিছোঁ অলপ সময় সিজিবৰ কাৰণে। প্ৰিয় দৰ্শকসকল, আপোনালোকে এইদৰে লেটা পলু বনাই খাইছেনে? যদি নাই খোৱা এনেদৰে বনাই খাই চাবচোন, কেনেকুৱা পাই জনাব। আলুখিনি সিজিব লাগিব। এতিয়া মই লেটা পলুখিনি দি দিলোঁ। আলুখিনি সিজিবৰ কাৰণে মই আকৌ পুনৰ ঢাকোনখন লগাই দিম। অলপ মছলা দি দিলোঁ। এইদৰে মই ল' ফ্লেমত ৰাখি ঘনে ঘনে ঢাকোন দি মই লৰাই থাকিম। আলু আৰু লেটা পলু সিজি যাব লাগিব সম্পূৰ্ণৰূপে। এয়া লেটা পলু সিজিছে। ৰেচিপিটো আমাৰ হৈ গৈছে আৰু এয়া আমাৰ লেটা পলু সম্পূৰ্ণৰূপে খাব পৰা হ'ল। প্ৰিয় দৰ্শকসকল, মোৰ এই ৰেচিপিটো যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, পুনৰ লগ পাম। ধন্যবাদ।